মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ পাঠ 12 অসমৰ কুটিৰ শিল্প পাঠটিৰ অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবোৰ কৰি দিম। যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। প্ৰথমতে মই প্ৰশ্নবোৰ পঢ়ি দিম, তাৰপিছত তোমালোকক মই উত্তৰবোৰ লিখি দিম। 1. উত্তৰ লিখা। ক. কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। খ নম্বৰ, বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। গ নম্বৰ, অসমৰ 4টা কুটিৰ শিল্পৰ নাম। ঘ নম্বৰ, 3বিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম। 1 নম্বৰ ক. কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। উত্তৰ হ'ব কাঁহী আৰু বাতি। 1 নম্বৰ খ. বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। উত্তৰ হ'ব খৰাহী, চালনী আৰু ডলা। 1 নম্বৰ গ. অসমৰ 4টা কুটিৰ শিল্পৰ নাম। ইয়াৰ উত্তৰ হ'ব বয়ন শিল্প, মৃৎ শিল্প, বাঁহ বেতৰ শিল্প আৰু কাঁহ পিতলৰ শিল্প। 1 নম্বৰ ঘ. 3বিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম। উত্তৰ হ'ব কাঠ, বাঁহ বেত আৰু পাট মুগা। 2 নম্বৰ, তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটিৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা। গতিকে মই তোমালোকক তালিকাখন প্ৰস্তুত কৰি দিম। 2 নম্বৰ, তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটিৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা। এই উত্তৰটো হ'ব মৃৎ শিল্পত থাকিব টেকেলি, চাকি, লোটা আৰু কচা। বয়ন শিল্পত মেখেলা চাদৰ, ৰিহা, গামোচা, চেলেং চাদৰ। কাঁহ পিতলৰ শিল্প বটা, কাঁহী বাতি, শৰাই, বানবাতি, ঘটি। মুখা শিল্পত মুখা থাকিব। 3 নম্বৰ, কাৰ চিনৰ সহায়ত সোঁফালৰ অংশ লগত বাওঁফালৰ অংশ মিলোৱা। সৰ্থেবাৰী কাঁহৰ শিল্পৰ কুৱাখানা, বয়ন শিল্প। কাছাৰ বেতৰ শিল্প। আখাৰীকান্দি মৃৎ শিল্প। হাজো পিতলৰ শিল্প। শুৱালকুছি বয়ন শিল্পৰ লগত তোমালোকে মিলাই দিবা। 3 নম্বৰটো ইয়াতো চাই ল'ব পাৰা তোমালোকে। কাৰ চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱা। সৰ্থেবাৰী কাঁহৰ শিল্প, ঢকুৱাখানা বয়ন শিল্প, কাছাৰ বেতৰ শিল্প, আখাৰীকান্দি মৃৎ শিল্প, হাজো পিতলৰ শিল্প, শুৱালকুছি বয়ন শিল্প। 4 নম্বৰ, তোমাৰ অঞ্চলত থকা কুটিৰ শিল্প কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা। 4 নম্বৰ, তোমাৰ অঞ্চলত থকা কুটিৰ শিল্প কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা। ইয়াত তোমালোকে ছবি আঁকিব পাৰা তোমালোকৰ ঠাইত অঞ্চলত যি যি কুটিৰ শিল্প আছে। মই এনে উদাহৰণহে দি দিছোঁ। গামোচা আঁকিব পাৰা, মুখা, জাপি, কলহ, শৰাই, কাঁহী বাতি। এইটো তোমালোকে নিজে আঁকি ল'বা। 5 নম্বৰ, তোমাৰ অঞ্চলত উপলব্ধ যিকোনো এটা কুটিৰ শিল্পৰ কাম কাজ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। 5-6টা বাক্যৰ ভিতৰত লিখিবা। 5 নম্বৰ, তোমাৰ অঞ্চলত উপলব্ধ যিকোনো এটা কুটিৰ শিল্পৰ কাম কাজ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। 5-6টা বাক্যৰ ভিতৰত লিখিবা। আমাৰ অঞ্চলত বয়ন শিল্প আছে, গতিকে মই বয়ন শিল্পৰ বিষয়ে লিখিছোঁ। গতিকে তোমালোকৰ অঞ্চলত যি কুটিৰ শিল্প উপলব্ধ তাৰ বিষয়ে তোমালোকে নিজে লিখি ল'বা। আমাৰ অঞ্চলত বয়ন শিল্প খুবেই জনপ্ৰিয়। ইয়াত মহিলাসকলে তাঁতশাল ব্যৱহাৰ কৰি গামোচা, চাদৰ মেখেলা আদি বয়। এইবোৰ হাতেৰে বোৱা হয়। বহু পৰিয়ালে এই শিল্পৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হৈছে। সেয়ে কুটিৰ শিল্প আমাৰ সমাজৰ বাবে অত্যন্ত মূল্যৱান। এই শিল্পটোৱে আমাৰ থলুৱা কলা সংস্কৃতি আৰু ঐতিহ্যক জীয়াই ৰখাত বিশেষ ভূমিকা লৈছে। 6 নম্বৰ, মাটি, কাঁহ, পিতলেৰে নিৰ্মিত এটি সামগ্ৰীৰ ছবি আঁকি শ্ৰেণীকোঠাত সজাই ৰাখা। 6 নম্বৰ, মাটি, কাঁহ, পিতলেৰে নিৰ্মিত এটা সামগ্ৰীৰ ছবি আঁকি শ্ৰেণীকোঠাত সজাই ৰাখা। তোমালোকে যিকোনো এটা আঁকি ল'বা। ইয়াৰে মই উদাহৰণহে দি দিছোঁ। কলহ, শৰাই, কাঁহী বাতি, গিলাচ আদি তোমালোকে আঁকি মেলি তোমালোকৰ শ্ৰেণীকোঠাত সজাই ৰাখিব পাৰা। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। এনেধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।